ইতিমধ্যে তোমালোকৰ মেট্ৰিক পৰীক্ষা শেষ হৈছে আৰু আশা কৰোঁ তোমালোকৰ সকলোৰে এক্সামবোৰ ভাল হৈছে। তোমালোকে যিহেতু এতিয়া দীঘলীয়া সময় এটা পাবা, কাৰণ তোমালোকৰ এতিয়া ৰিজাল্ট ওলাবলৈ এতিয়া টাইম আছে। এই সময় তোমালোকে সুব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা, যিহেতু সময় ক্ষিপ্ৰগতিৰে আগবাঢ়ি যায়। তোমালোকে এই যি গেপ পাইছা, সেই গেপত তোমালোকে এটা সৰু সুৰা 3 মহীয়া কম্পিউটাৰ কোৰ্চ ল'বলৈ চেষ্টা কৰা, কাৰণ তোমালোকক আজি যুগটোৱে হৈছে কম্পিউটাৰৰ যুগ। গতিকে তোমালোকে সময়ৰ লগত খাপ খুৱাই চলিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে তাৰ বাবে আমাক কম্পিউটাৰ শিক্ষাটো খুবেই জৰুৰী। সেয়ে তোমালোকে 3 মহীয়া কোৰ্চ এটা ল'বলৈ যত্ন কৰা। কিন্তু তোমালোকে এই 3 মহীয়া কোৰ্চটো ভৱিষ্যতে কিবা চাকৰিৰ বাবে দৰকাৰ হ'ব সেই বুলি ভাবি ল'লে নহ'ব, কাৰণ এই 3 মহীয়া কোৰ্চটোৰ যোগেদি তোমালোকে ক'তো চাকৰি নোপোৱা। আজিকালি মিনিমাম 1 year PGDCA কোৰ্চ বা DCA কোৰ্চ থাকে, সেইবোৰহে চাৰ্টিফিকেটৰ ভেলু থাকে। কিন্তু তোমালোকে যদি প্ৰাইমেৰী শিক্ষাখিনি ল'ব বিচৰা, কম্পিউটাৰৰ বেছিক নলেজ যদি জানিব বিচৰা, তেতিয়াহ'লে তোমালোকে এই 3 মহীয়া কোৰ্চটো ল'ব পাৰা। ইয়াৰ জৰিয়তে তোমালোকে কম্পিউটাৰৰ কিছুমান সাধাৰণ বা প্ৰাথমিক জ্ঞানসমূহ তোমালোকে আহৰণ কৰিব পাৰিবা। আৰু এই কোৰ্চবোৰ আজিকালি প্ৰায় সৰু সুৰা অঞ্চলতো উপলব্ধ হৈছে। কিন্তু তোমালোকে যদি পাৰা, য'ত তোমালোকৰ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কিছুমান ইনষ্টিটিউট থাকে বা সংস্থা থাকে, সেইবোৰত যদি তোমালোকে পোৱা 3 মহীয়া এটা সৰু কোৰ্চ এটা ল'ব পাৰা। তাৰ যোগেদি তোমালোকৰ চাৰ্টিফিকেটৰ কিবা নহয় কিবা এটা ভেলু থাকিব। কিন্তু তোমালোকে যদি প্ৰাইমেৰী শিক্ষাৰ কাৰণে বা বেছিক নলেজৰ কাৰণে অকল সেই কোৰ্চটো ল'ব বিচৰা, তেন্তে তোমালোকে সৰু সুৰা কোনোবা এখন কম্পিউটাৰ দোকানত বা তোমালোকৰ কম্পিউটাৰ শিক্ষা দিয়া চেণ্টাৰত তোমালোকে সেই কোৰ্চটো ল'ব পাৰা। ইয়াৰ জৰিয়তে তোমালোকে বেছিক নলেজসমূহ লাভ কৰিব পাৰিবা, লগতে তোমালোকে কম্পিউটাৰৰ ধাৰণা এটা ল'ব পাৰিবা। কাৰণ তোমালোকে যদি এই মেট্ৰিক পৰীক্ষাটো পাছ কৰাৰ পিছত তোমালোকে যিহেতু ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যাবা, আৰু তাত তোমালোকৰ হয়তো কিছুমানে কম্পিউটাৰ ছাবজেক্টটো ল'ব পাৰিবা, আৰু যাত তোমালোকৰ এই প্ৰাথমিক জ্ঞানে তোমালোকক সহায় কৰিব। ইয়াৰ লগতে তোমালোকক আৰু এটা কথা কওঁ, যিবোৰ তোমালোকৰ কিতাপ এতিয়া ক্লাছ 10ৰ কিতাপবোৰ আছে, সেই কিতাপবোৰ তোমালোকে য'তে ত'তে নথবা, ভালকৈ থৈ দিয়া। কাৰণ তোমালোকে যদি ভৱিষ্যতে কিবা কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰা, তেন্তে তোমালোকৰ কিতাপসমূহে বহুত সহায় কৰিব। কাৰণ এই কম্পিটিটিভ এক্সামবোৰ প্ৰায় ক্লাছ 10 লেভেলৰ কিতাপৰ পৰাই কটা হয়, আৰু তোমালোকক সেই কিতাপসমূহে সহায় কৰিব। তোমালোকে সমাজ বিজ্ঞানেই হওক, বিজ্ঞান হওক বা অংক হওক, সেই কিতাপবোৰৰ পৰা তোমালোকে বহুত হেল্প পাবা। গতিকে তোমালোকে কিতাপবোৰ ভালকৈ থৈ দিয়া, আৰু তোমালোকে প্ৰিপেৰেশ্যন কৰা নোটছসমূহো সেইবোৰ ভালকৈ থ'বলৈ যত্ন কৰিবা, যাতে তোমালোকৰ ভৱিষ্যতে সেইবোৰ কাম দিব। লগতে তোমালোকে যদি সেইবোৰ ভালকৈ থৈ দিয়া, তেন্তে তোমালোকৰ ভাইটি ভণ্টিয়েও সেই নোটছবোৰ তোমালোকে ইউজ কৰিব পাৰিব। গতিকে তোমালোকে সেই কামটো তোমালোকে কৰিব পাৰা। এই ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ, আৰু তোমালোকক আগলৈ তোমালোকৰ ৰিজাল্টবোৰ কেতিয়া দিয়া হ'ব, কি কৰিব, এই চেনেলটোৰ জৰিয়তে মই তোমালোকক জনাই থাকিম। গতিকে তোমালোকে এই আপডেটবোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, আৰু তোমালোকে বন্ধুবৰ্গলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও এই ধৰণৰ উপযোগী বাৰ্তাবোৰ পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।